হেল্ল' এভৰিৱান, আজি 24 মে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়ালোঁ আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মুকলি হৈয়ে এইবাৰ হুংকাৰ সিংহল চলিহাৰ। তনু চাহিক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগে, এয়া স্পষ্ট কথা। আৰু কয় যে অসমীয়া জাতিক তুচ্ছ-তাচ্ছিল্য কৰাটো একেবাৰে সহ্য কৰা নহ'ব। কোনো অনা অসমীয়া বাংলাদেশীয়ে গুণ্ডামি অভদ্ৰামি চলালে প্ৰত্যুত্তৰ দিয়া হ'ব। শংকৰজ্যোতি খিলঞ্জীয়া মানুহ। খিলঞ্জীয়াৰ কাৰণে খিলঞ্জীয়াৰ পক্ষত মাত মাতি আহিছোঁ। গতিকে শংকৰজ্যোতি বৰুৱাৰ মুক্তিৰ দাবী তুলি এই মন্তব্য সিংহল চলিহাৰ। আৰু বন্ধুসকল, পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। ইটা ভাটাৰ শ্ৰমিকৰূপী ৫৯জন অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ। অবৈধভাৱে বাস কৰি অহা বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে চলিছে ধাৰাবাহিক অভিযান। বৰ্তমানলৈকে ধৰা পৰিছে ৫৯জন লোক। হাৰিয়ানাৰ পালোৱালত অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে তীব্ৰ অভিযান। CIDৰ গোপন তথ্য অনুসৰি জিলাখনৰ হাটিন থানাৰ আৰক্ষীয়ে এটা ইটা ভাটাত কৰ্মৰত ৫৯জন অবৈধ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। আৰু পৰৱৰ্তী খবৰলৈ আহিছোঁ অৰুণোদয় আঁচনিৰ সন্দৰ্ভত। অৰুণোদয়ৰ নামত ব্যাপক দুৰ্নীতি ৰাজ্যত। অৰুণোদয়ত বঞ্চিত শ শ সংখ্যালঘু মহিলাই কঁপালে ৰাজপথ। প্ৰকৃততে হিতাধিকাৰীসকলক অৰুণোদয়ৰ পৰা বঞ্চিত হোৱাৰ অভিযোগেৰে উত্তাল প্ৰতিবাদ। বহু অযোগ্য হিতাধিকাৰীক অৰুণোদয়ত নাম সন্নিৱিষ্ট কৰাৰ গুৰুতৰ অভিযোগ। বিধায়ক নন্দিতা দাস মুৰ্দাবাদ ধ্বনিৰে উত্তাল ৰাজপথ। অৰুণোদয়ত বঞ্চিত মহিলাৰ উত্তাল প্ৰতিবাদত কঁপিল সোণাতলীৰ মহতলীৰ বজাৰ। আৰু পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। পদত্যাগ কৰিব নেকি মহম্মদ ইউনুছে? বাংলাদেশত হাহাকাৰ। ৰাজনৈতিক দলৰ হেঁচা আৰু তাৰ ওপৰৰ কিছুদিনৰ পূৰ্বে সেনা প্ৰধান জেনেৰেল ৱাকাৰুজ্জামানে ডিচেম্বৰৰ মাজভাগত নিৰ্বাচনৰ বাবে হেঁচা প্ৰয়োগ কৰে। ইয়াৰ বাবে মহম্মদ ইউনুছৰ পদত্যাগৰ জল্পনা-কল্পনা হয়। আৰু পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। উত্তৰ-পূৰ্বত ৭৫,০০০ কোটি টকা বিনিয়োগ ৰিলায়েন্সৰ। উত্তৰ-পূবৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ মুকেশ আম্বানীৰ ৬টা বৃহৎ ঘোষণা। সম্ভৱতঃ ৫ বছৰত ৭৫,০০০ কোটি টকা বিনিয়োগ কৰিব ৰিলায়েন্সে। আৰু বন্ধুসকল, পৰৱৰ্তী খবৰ ক'ভিড মহামাৰীৰ সম্বন্ধে। পুনৰ দেশত ভয়াৱহ ৰূপত আহিছে ক'ভিড। গুজৰাটত ৭জনৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ। সমগ্ৰ দেশত এই পৰ্যন্ত ২৫৭ জনলৈ বৃদ্ধি পালে ক'ভিড আক্ৰান্তৰ সংখ্যা। তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰৰ পিছত গুজৰাটতো ধৰা পৰিছে ক'ভিডৰ আক্ৰান্ত লোক। আৰু সেয়েহে সাৱধান হওক আৰু মানি চলক ক'ভিডৰ SOP। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। ৱাকফ আইন সম্বন্ধে। ৱাকফ আইনৰ শুনানিৰ পিছতে আহি গ'ল বিগ ব্ৰেকিং। কোনো ৰাজ্যৰ ৱাকফ সম্পত্তিৰ ওপৰত কোনেও হাত দিব নোৱাৰিব। ৱাকফ আইনৰ শুনানিক লৈ বাহাল থাকিব আভ্যন্তৰীণকালীন আদেশ। তিনিটাকৈ গুৰুত্বপূৰ্ণ আভ্যন্তৰীণকালীন আদেশ বাহাল থাকিব ৱাকফ আইন সম্বন্ধে। যিসমূহ ৱাকফ সম্পত্তি বৰ্তমানে পঞ্জীয়ন হৈ আছে একেধৰণেই থাকিব লাগিব। ৱাকফ সম্পত্তিৰ ওপৰত কোনো স্থিতি সলনি কৰিব নোৱাৰিব। ৱাকফ বাই ইজাজৰ ষ্টেটাছ কো মেইনটেইন হৈ থাকিব লাগিব। ৱাকফ বোৰ্ড আৰু কাউন্সিলত কোনো সদস্য নিযুক্তি দিব নোৱাৰিব। যেতিয়ালৈকে এই বিষয়ত চূড়ান্ত ৰায় নহয় তেতিয়ালৈকে ষ্টেটাছ কো মেইনটেইন হৈ থাকিব লাগিব। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে ৱাকফ আইনক লৈ ক্ষমতাৰ ব্যৱহাৰ কৰিব নোৱাৰিব, সলনি কৰিব নোৱাৰিব ৱাকফ সম্পত্তিৰ স্থিতি।